যোৱা 8 ছেপ্টেম্বৰ তাৰিখে মাজুলীত সংঘটিত হোৱা নাও দুৰ্ঘটনাত নিজৰ পত্নীৰ লগতে আন কেইবাজনো যাত্ৰীৰ জীৱন ৰক্ষা কৰিছিল ইন্দ্ৰেশ্বৰ বৰাই। কিন্তু আনৰ জীৱন ৰক্ষা কৰি অৱশেষত নিজেই হেৰাই গৈছিল ব্ৰহ্মপুত্ৰৰ বুকুত। আৰু যোৱা 3 দিন ধৰি উদ্ধাৰ অভিযানৰ অন্তত অৱশেষত আজি পুৱা বিশ্বনাথ ঘাটত উদ্ধাৰ হয় জান বৰা ওৰফে ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহটোৰ লগত পোৱা গৈছে পান কাৰ্ড, ভোটাৰ আইডি কাৰ্ড আৰু লগতে ATM কাৰ্ড উদ্ধাৰ কৰা হৈছে। সম্প্ৰতি ইন্দ্ৰেশ্বৰ বৰাৰ ঘৰ হৈছে লখিমপুৰ জিলাৰ পহুমৰাৰ অন্তৰ্গত মাধৱপুৰত। উল্লেখযোগ্য যে ইন্দ্ৰেশ্বৰ বৰাই ৰামপুৰ বগীবিল হাইস্কুলত প্ৰায় 13 বছৰ ধৰি শিক্ষকতা কৰিছিল আৰু শেষত ইন্দ্ৰেশ্বৰ বৰাৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে তাকেই কামনা কৰিছোঁ।